সময় এক সাঁথৰ দুৰ্বাৰ গতিৰে পাৰ হৈ যায় সময়। সকলোৱে কয় সময় ঘূৰি আহিব নোৱাৰে, কিন্তু কেতিয়াবা সময় ঘূৰি আহে। কেতিয়াবা বৰ্তমানে বিচাৰি ফুৰে অতীতৰ গৰ্ভত লুকাই থকা এক মোৰ নামটো শুনিছ নিশ্চয়। গভীৰ ৰহস্য। তহঁতৰ কোনোবা পুৰণা শত্ৰু আছিল? মাই গড, তাৰ মানে সি এতিয়াও জীয়াই আছে? সকলোকে স্বাগতম আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে অলপ সুকীয়া। আজি এখন চিনেমাৰ ওপৰত আলোচনা কৰিম। আজিৰ পৰা প্ৰায় 50 বছৰৰ আগত 1969 চনৰ 7 নৱেম্বৰত এখন চিনেমা ৰিলিজ হৈছিলে আৰু সেই চিনেমাখনৰ নাম আছিলে ডক্টৰ বেজবৰুৱা। ডক্টৰ বেজবৰুৱা চিনেমাখন অসমীয়া চিনেমা জগতত প্ৰথম থ্ৰিলাৰ চিনেমা হিচাপে গণ্য কৰা হয় আৰু সেই চিনেমাখন সেই সময়তে ব্যৱসায়িকভাৱে সফল হৈছিলে আৰু সেই চিনেমাৰে ৰিমেক পূৰ্ণ সংস্কৰণ হৈছে ডক্টৰ বেজবৰুৱা 2। চিনেমাখনৰ ট্ৰেইলাৰ চালোঁ, খুব ভাল হৈছে। অসমীয়া চিনেমা হিচাপে বহুতখিনি ভাল হৈছে, বহুতখিনি আগুৱাই গৈছে। চিনেমাটোগ্ৰাফী বহুত ধুনীয়া হৈছে, শব্দৰ সংমিশ্ৰণ বহুত ধুনীয়া হৈছে, তাত যিসকল লোকে এক্টিং কৰিছে বহুত সুন্দৰ হৈছে, ডায়লগ ডেলিভাৰী বহুত সুন্দৰ হৈছে, জুবিনদাৰ সংগীত বহুত সুন্দৰ হৈছে। গতিকে চিনেমাখন চাব লগা চিনেমা। আৰু সেই চিনেমাখনত অভিনয় কৰিছে আদিল হুছেইন। তেখেতৰ অভিনয়ৰ যোগেদি হলিউডে হওক বা বলিউডে হওক সকলোৱে চিনি পায় তেখেতক। তেখেতৰ এক্টিঙৰ কথা ক'বই নালাগে। লগতে আছে আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত শিল্পী নিপন গোস্বামীদেৱ। তেখেতে এই চিনেমাখন পৰিচালনাও কৰিছে। ৰাজদ্বীপে ডায়লগবোৰ লিখিছে, স্ক্ৰীন প্লে লিখিছে, সকলোখিনি সুন্দৰ হৈছে। লগতে জুবিনদাও এক্টিং কৰিছে চিনেমাখনত আৰু নিপন গোস্বামীদেৱৰ সুসন্তান সিদ্ধাৰ্থ গোস্বামীয়েও চিনেমাখনত এক্টিং কৰিছে। গতিকে ট্ৰেইলাৰটো চাই মোৰ ভাল লাগিলে। আপোনালোকৰ ট্ৰেইলাৰটো চাওক আৰু অহা মাহৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে চিনেমাখন চিত্ৰগৃহত মুকলি হ'ব। আহক একেলগে আৰু চিনেমাখন চাই যাওক। আৰু এখন এণ্টাৰটেইনিং চিনেমা, এখন কমাৰ্চিয়েল চিনেমা হয়, চাই ভাল পাব। সকলো ওলাই আহক আৰু অসমীয়া চিনেমাক আৰু এখোজ আগুৱাই নিয়াত সহায় কৰক। জয় আই অসম।